হাই ফ্ৰেণ্ডছ, নমস্কাৰ যাচিছোঁ। এইকেইদিন বিশেষকৈ বাৰিষাৰ সময়ত বিভিন্ন ঘটনা প্ৰবাহ আমি শুনো। কিছুমান চিনাকি মানুহৰ ক্ষেত্ৰতো ঘটি যায়, কিছুমান নঘটিবলগীয়া ঘটনাই আমাক ইমান মনকষ্ট দিয়ে আৰু মগজুত ষ্ট্ৰাইক হয়। এই ঘটনাটো কিয় ঘটিবলৈ পালে? এই ঘটনাটো ঘটিব নালাগিছিল। বিশেষকৈ এই ঘটনা বুলি কওঁতে এই যে পানীত সলিল সমাধি, হোষ্টেলৰ পৰা গা ধুবলৈ গ'ল, এজন বন্ধুক বচাবলৈ গৈ 4জন বন্ধু ঢুকাল। কোনোবাই সাগৰৰ পাৰত জলকেলি কৰি আছিল, সাগৰৰ প্ৰচণ্ড ঢৌৱে 15টা 16টা হোষ্টেলৰ আৱাসিক উটুৱাই লৈ গ'ল। কেতিয়াবা আকৌ এনেকুৱা হয়, বাৰীৰ পুখুৰীত, নিজৰে পুখুৰীত 2 বন্ধুৱে গা ধুলে বা 3 বন্ধুৱে গা ধুলে, এজন ডুবিল, 2জনে উদ্ধাৰ কৰিবলৈ গ'ল, তেওঁলোকো ঢুকাই থাকিল। এনেবোৰ কথাই সাধাৰণতে অভিভাৱকসকলক খুব দুশ্চিন্তাত পেলায়। কাৰণ পানীত সাঁতুৰিবলৈ হ'লে এক্সপাৰ্ট হ'বই লাগিব, পানীৰ গতি বিধি জানিব লাগিব, কিমান পানীৰ গভীৰতা তাক জানিব লাগিব। নহ'লে এনেকুৱা হয়, হুমজিকালি পানীত নামি গ'ল, গৰম লাগিল, আমি অলপ সাঁতুৰিবলৈ মন গ'ল। সাঁতুৰিব পাৰিব, লাইফ জেকেট আছে, টিউব আছে, একো নাই। ইয়াক সাহস বুলি ক'ম নে দুঃসাহস বুলি ক'ম? ই সাহসো নহয়, ই দুঃসাহসো নহয়, ই এক চৰম পাগলামি। এটা ইমান ধুনীয়া জীৱন এবাৰেই, সেই আদবাটত 20 বছৰ, 22 বছৰ, 25 বছৰতে পানীত সলিল সমাধি ঘটিল। যি কথা ঘৰৰ মানুহে গম নাপায়। ঘৰৰ মানুহে কেনেকৈ গম পাব? হোষ্টেলত থাকে ল'ৰা। সাধাৰণতে কি হয়, দেউতাক হোৱা আৰু অভিভাৱক হোৱা, দেউতাক হোৱাটো সহজ, কিন্তু অভিভাৱক হোৱাটো আজিৰ সময়ত খুব কঠিন। এই হোষ্টেলত থকা ল'ৰাবোৰক মাক দেউতাকহঁতে সদায় ফোন কৰিব, বাবা ভালে আছ? মানে কি টকা পইচা কিবা টান পৰিছে নেকি? এটা কাম কৰিবি, অমুক কৰিবি, তমুক কৰিবি, ঠাণ্ডা পানী নাখাবি, গৰম পানী খাবি, তোৰ যদি জ্বৰ হৈছে ডক্টৰৰ তাত যাবি, টকা পইচাৰ চিন্তা নকৰিবি। কিমান যে এই যে সেই যে ল'ৰা বা ছোৱালীজনীক ফোন কৰি যে ল'ৰাটো বা ছোৱালীজনী হোষ্টেলত আছে, তেওঁলোক ভালে আছে, কুশলে আছে, সেই কুশলে আছে, ভালে আছে খবৰটো শুনিহে মাক দেউতাকে বিচনালৈ যায় আৰু শান্তিত টোপনি মাৰে। সেই যিটো সন্তান আৰু অভিভাৱকৰ মাজত যিটো এটা আত্মাৰ যিটো আকৰ্ষণ, যিটো এটা টান, মানে কি হয়, অনুভৱ কৰিব পাৰি। আৰু এই অনুভৱ কোনে কৰিব লাগিব? অকল এনেকুৱা হৈছে যে মাক দেউতাকে অকল অনুভৱ কৰি থাকিলে হ'ব নেকি? সন্তানবোৰ যিবিলাক হোষ্টেলত আছে, যিবিলাকে মেছ কৰি আছে, যিবিলাক পেইন গেষ্টত আছে, তেওঁলোকেও কথাবোৰ অনুভৱ কৰিব লাগিবতো। অনুভৱ নকৰিলে কি হয়, এনেকুৱা ডাঙৰ ডাঙৰ ট্ৰেজিক ঘটনা ঘটি যায়। আৰু যিটো জলকেলি, এই যে সাঁতুৰিবলৈ যোৱা, এইটো যেন কিবা এটা ফেশ্বন হৈছে। আৰু ফেশ্বন হ'লে নহ'বতো। সাঁতুৰিব আপুনি জানেনে নাজানে, বা সাঁতুৰিবলৈ তুমি জানানে নাজানা? সেই যে জাতিংগাত চৰাই মৰে, এই যে জাতিংগাত চৰাই মৰাটো এটা ৰহস্য। কিন্তু পানীত সাঁতুৰিবলৈ যোৱাটো, সাঁতুৰিব নজনাকৈ পানীত সাঁতুৰিবলৈ যোৱাটো ই ৰহস্য নহয়তো। ই এক ৰুঢ় বাস্তৱ, জীৱনক চিনি নোপোৱা তেওঁলোকৰ মানসিকতা। আৰু জাতিংগাখনটো ব্ৰহ্মপুত্ৰলৈ নামি অহা নাই, বা জাতিংগাখনটো বাৰীৰ পুখুৰীলৈ নামি অহা নাই। এনেকুৱা হৈছে যে জাতিংগাখন পুখুৰীলৈ নামি আহিল, ব্ৰহ্মপুত্ৰলৈ আহিল, এনেকুৱা হয়। আৰু ব্ৰহ্মপুত্ৰৰ পানীৰ যিটো কাৰেণ্ট, পৃথিৱীৰ বহু নদীতকৈ ব্ৰহ্মপুত্ৰৰ পানীৰ কাৰেণ্টটো সাংঘাতিক, তীব্ৰ স্ৰোত। এই স্ৰোতটো ওপৰৰ পৃষ্ঠৰ পৰা গম পোৱা নাযায়। আৰু মই ভাবোঁ যে এইবিলাক কথা কলেজ লেভেলত আলোচনা হোৱা উচিত। যিবিলাক হোষ্টেলৰ বৰ্ডাৰ, তেওঁলোকক ক'ব লাগে ইনচাৰ্জে যে সাৱধান, এইবিলাক হ'ব নোৱাৰিব। এইবিলাক মানে কি, বিশেষকৈ বাৰিষা কালত আৰু গুৱাহাটীক কেন্দ্ৰ কৰি যিমানবোৰ শিক্ষানুষ্ঠান আছে, মানে এইটো ষ্ট্ৰিক হ'ব লাগে কথাটো। কিমান ডাঙৰ ঘটনা যে ল'ৰাই, আৰু এনেকুৱা হৈছে যে হোষ্টেলত থকা বুলি নহয়, যে ল'ৰাই টিউশ্যন কৰিবলৈ যোৱা বুলি গম পাইছে মাকে, কিন্তু নাই, টিউশ্যন কৰিবলৈ যোৱা নাই, ব্ৰহ্মপুত্ৰৰ ঘাটত গা ধুইছে। ডাঙৰ ঘটনা এটা ঘটি গৈছে। গতিকে এনেকুৱা ঘটনা ঘটিব নালাগে। আৰু সাধাৰণতে কি হয়, পুত্ৰ শকৰ যিটো যন্ত্ৰণা,
সেই শকৰ যন্ত্ৰণা কিমান ভয়াৱহ ভুক্তভোগী জানে। মই ভগৱানক কামনা কৰোঁ সেই যে পুত্ৰসকলৰ যন্ত্ৰণাত যেন দগ্ধ হ'ব নালাগে। গোটেই জীৱন এটা দুঃস্বপ্ন হৈ সদায় বুকুত লাগি থাকে এনেকুৱা ঘটনা ঘটিলে। কিবা এটা দুৰ্ঘটনা ঘটিছে, ৰোড এক্সিডেণ্ট হৈছে, কিছু পৰিমাণে কিছু শতাংশ এটা সেই থাকে, সান্তনা থাকে যে তাৰ কোনো ভুল নাছিলে, গাড়ীখনে তাক পিছফালৰ পৰা খুন্দিয়াইছে, তাৰ আয়ুসকাল ইমান আছিল, এনেকুৱা কিছু সান্তনা থাকে। কিন্তু পানীত নামি সাঁতুৰিব নজনাকৈ এই আত্মজা, মই আত্মজা বুলি কৈছোঁ, মই ক'বলৈ দুখ লাগিছে আত্মজা, এই আত্মজাহৰ নিচিনা ঘটনা নহয়নে? গতিকে অসমত এনেকুৱা ঘটনা যেন পুনৰাবৃত্তি নহয়। আৰু তাৰ কাৰণে আমাৰ যিখিনি ইউথ, যি আমাৰ ভাৰতৰ গৰ্ব, ভাৰতৰ ৰাজহাড়ৰ ইউথ, এটা মানৱ সম্পদ, প্ৰতিজন ইউথ এখন দেশৰ মানৱ সম্পদ, এখন ঘৰৰ মানৱ সম্পদ। সেই মানৱ সম্পদটো জীৱনৰ জাষ্ট আৰম্ভ হৈছেহে। তেওঁলোকৰ 22, 25, 26 কিমান দূৰ, কিমান লং মাৰ্চ কৰিব লাগিব তেওঁলোকে। গতিকে আপোনালোক বা তোমালোক সাৱধান খবৰ হ'ল। তোমালোকে মাক দেউতাক ঠগাব নোৱাৰিবা। মাক দেউতাকক ফাঁকি দি নদীৰ ঘাটলৈ যাব নালাগিব। য়েছ, বুকুত যদি সাহস আছে তুমি মাক দেউতাক কোৱা যে আমি ব্ৰহ্মপুত্ৰলৈ গা ধুব যাম মা, বা ব্ৰহ্মপুত্ৰলৈ গা ধুবলৈ যাম দেউতা। মই চেলেঞ্জ দি কৈছোঁ, কোনো মাক দেউতাকে সন্তানক ব্ৰহ্মপুত্ৰলৈ গা ধুবলৈ যোৱাৰ কাৰণে পাৰ্মিশ্যন নিদিয়ে। যদি পাৰ্মিশ্যন নিদিয়ে তোমালোকৰ যোৱাৰ অধিকাৰ ক'ত? সেইকাৰণে কোনো সন্তানে এনেকুৱা ব্ৰহ্মপুত্ৰই হওক বা যিকোনো পুখুৰীলৈ গা ধুবলৈ যোৱাৰ আগে মাক দেউতাকৰ পাৰ্মিশ্যন নলয়, লুকাই চুৰকৈ যায়। গতিকে এনেকুৱা কথা যেন অসমত পুনৰাবৃত্তি নহয়। বাৰিষা প্ৰতি বছৰে আহিব। গতিকে এই যিটো ভিডিঅ' কেনেকুৱা লাগে মোৰ চিন্তাটো আপোনালোকে নিশ্চয় কমেণ্ট বক্সত জনাব। এইখিনিকৈ আপোনালোকৰ মৰমৰ এলেক্স ডি ফিগ'।